নমস্কাৰ। এই চাৰিটা অভ্যাসে এটা সুন্দৰ আৰু সফল জীৱনৰ আৰম্ভণি। ডক্টৰ APJ আব্দুল কালাম ছাৰে কৈছিল যে আপুনি আপোনাৰ ভৱিষ্যতটো সলাব নোৱাৰে, কিন্তু আপোনাৰ কিছুমান অভ্যাস সলাব পাৰে, যি অভ্যাসে এদিন আপোনাৰ ভৱিষ্যতটো সলনি কৰি দিব পাৰে। আমি আজি যি পাইছো বা যি হেৰুৱাইছো, কাইলৈ যি পাম বা যি হেৰুৱাম, সকলোবোৰ আমাৰ অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে। আজি আমি কথা পাতিম এনে চাৰিটা অভ্যাসৰ কথা, যিকেইটা অভ্যাসে আমাৰ জীৱনটো সলনি কৰি দিব। প্ৰথমটো অভ্যাস হৈছে কথা কম কওক আৰু কাম বেছি কৰক। ইংৰাজীত এষাৰ কথা আছে, ৱৰ্ক হাৰ্ড ইন চাইলেন্স, লেট ইউৰ ছাকচেছ মেক নইজ। আপুনি কি কাম কৰিছে আনক কৈ ফুৰাৰ প্ৰয়োজন নাই। যি কাম কৰিছে ইমানেই মনে মনে কৰক, যাতে আপোনাৰ ৰিজাল্টে কয় আপোনাৰ সফলতাৰ কাহিনী। সেইবাবে কথাৰে নহয়, কামেৰে কৰি দেখাওক। ২ নম্বৰতে সময়ৰ উচিত ব্যৱহাৰ কৰক। আপোনালোকে নিশ্চয় ফেচবুকৰ জন্মদাতা মাৰ্ক জুকাৰবাৰ্গৰ কথা শুনিছে। মাৰ্ক জুকাৰবাৰ্গে প্ৰায় একেধৰণৰ কাপোৰ পিন্ধিছিল। এবাৰ তেওঁক এই বিষয়ে সোধাত তেওঁ ক'লে যে পৃথিৱীত যিমান কাপোৰ আছে, প্ৰত্যেকযোৰ কাপোৰ কিনিব পৰা যোগ্যতা মোৰ আছে, কিন্তু মোৰ ইমানেই বেছি কাম থাকে। মোৰ কোটি কোটি কমিউনিটিৰ কামখিনি এৰি যদি মই কাইলৈ কি পিন্ধিম এই কথা চিন্তা কৰি বহি থাকোঁ, তেন্তে মোৰ কাম কেনেকৈ হ'ব, মোৰ কমিউনিটিক সময় কেনেকৈ দিম। গতিকে মই সময় নষ্ট নহ'বৰ বাবে একেধৰণৰ কাপোৰ পিন্ধিম বুলি থিৰাং কৰিছোঁ, যাতে কাইলৈ কি পিন্ধিম এই কথা চিন্তা কৰি থাকিব লগা নহয়। ৩ নম্বৰতে মানুহৰ গোটেই জীৱনটোত শিকিবলৈ বহুত কথা থাকে। ছাকচেছফুল লোকসকলে সদায় নতুন নতুন কথা শিকিবলৈ বিচাৰে। যি বহুত কথা জানো বা শিকিলো বুলি ভাবে আৰু শিকিবলৈ এৰি দিয়ে, তেওঁ জীৱন্ত মৃতদেহৰ দৰে হৈ পৰে। ভাল কিতাপ এখন পঢ়িলে নজনা কথা দুটা শিকিব পাৰি। গতিকে মাজে সময়ে ভাল কিতাপ পঢ়িব লাগে। যিমানে শিকিব সিমানেই সফলতাৰ ৰাস্তা মুকলি হ'ব। শিকাৰ কোনো বয়স নাথাকে। মানুহে মৃত্যুৰ আগমুহূৰ্তলৈকে শিকে। ৪ নম্বৰতে নিজৰ লগত কথা পাতক। সদায় নিজানত অকলে বহক, অলপ সময় নিজক দিয়ক। নিজৰ জীৱনত কি হৈ আছে তাক বুজিবলৈ চেষ্টা কৰক। সকলো মানুহেই আনৰ জীৱনক লৈ আগ্ৰহী, কিন্তু নিজৰ জীৱনত কি ঘটিছে, কিয় ঘটিছে বুজিবলৈ চেষ্টা নকৰে। অলপ সময় নিজক দিয়ক, তেতিয়া নিজক বহুতখিনি অধ্যয়ন কৰিব পাৰিব। নিজক যিমান ভালকৈ বুজিব, সিমানে আপুনি জীৱনত ছাকচেছ এচিভ কৰিব পাৰিব। ধন্যবাদ।